ট্রেডিং এটা বিজনেস নে জুয়া বহুতৰ মনতে কোশ্চেন বহুতে ভাবে ট্রেডিং জুয়া কিন্তু ট্রেডিং জুয়া নহয় স্টক ট্রেডিং জুয়া নহয় কেনেকে মই এক্সাম্পল হিচাপে কৈছো আপুনি যদি কোনোবা এটা এসেটৰ ওপৰত কোনোবা এটা বস্তুৰ ওপৰত যদি আপুনি ভাগ্যৰ ওপৰত বিশ্বাস কৰি পেলাই পইচা লগায় তেনেহলে সেইটো জুয়া নিখন্দেহে জুয়া কাৰণ আপুনি সেই বস্তুটোৰ কোনো প্ৰিভিয়াছ হিষ্ট্ৰী নাজানে যে সেই বস্তুটো ওপৰত যাব নে তলত যাব সেই বস্তুটোৰ বিষয়ে আপোনাৰ কোনো নলেজ নাই আপুনি বাস চকু বন্ধ কৰি পইচা লগাইছে হয় ইপাৰ নহলে সিপাৰ সেইটো হল জুয়া কিন্তু স্টক ট্রেডিং হল আপুনি সেই স্টকটোৰ 6 মাহ 1 বছৰ 5 বছৰ বা কোম্পানীটোৰ আৰম্ভণিৰ পৰাই সেই কোম্পানীটোৰ স্টকৰ প্ৰাইস কিমান ওপৰত কিমান তলত কোনটো সময়ত ওপৰত কোনটো সময়ত তলত গৈছে সেইবিলাক হিষ্ট্ৰী চাই পেলাই আপুনি যেতিয়া ট্রেডিং কৰে মানে পইচা লগায় তেতিয়া আপোনাৰ সেই বস্তুটোৰ ওপৰত নিশ্চয় নলেজ থাকে তেতিয়া আপুনি পইচা লগায় আৰু সেই হিচাপত আপোনাৰ লছ হোৱাৰ চান্সেস একদমই কম প্ৰফিট হোৱাৰ চান্সেস বহুত বেছি যেনেকৈ ফিজিক্যাল স্টকৰ ক্ষেত্ৰত আপুনি গম পায় যে বজাৰৰ কোনটো সময়ত তামোলৰ দাম বাঢ়ে কোনটো সময়ত ধানৰ দাম বাঢ়ে আৰু কোনটো সময়ত ধানৰ দাম কমে বা তামোলৰ দাম কমে সেই হিচাপত আপুনি তামোল কিনি আনি পেলাই আপোনাৰ গোডাউনত ষ্টক কৰি ৰাখে 2 মাহ 3 মাহ 4 মাহ 6 মাহ পিছত সেই বস্তুটো আপুনি বজাৰত গৈ পেলাই বেছি দামত বিক্ৰী কৰে স্টক ট্রেডিংও ঠিক একেদৰে আপুনি যদি বস্তুটোৰ প্ৰাইস একশন মানে গ্ৰাফ চাই পেলাই কোনটো টাইমত স্টকৰ প্ৰাইস তলত গৈছে কোনটো টাইমত স্টকৰ প্ৰাইস ওপৰত গৈছে সেই ওয়েভটো চাই পেলাই যদি আপনি কম দামত কিনে আৰু বেছি দামত বিক্ৰী কৰে সেই বস্তুটো আপনি ৰাতিপুৱা কিনি পেলাই আবেলিও বিক্ৰী কৰিব পাৰে আজি কিনি পেলাই কালিও বিক্ৰী কৰিব পাৰে আজি কিনি পেলাই এক মাহ পিছত এসপ্তাহ পিছত এক বছৰ পিছতো বিক্ৰী কৰিব পাৰে সেই বস্তুটোকে স্টক ট্রেডিং বুলি কোৱা হয় অনলাইন যেটো স্টক ট্রেডিং সেই স্টক ট্রেডিং বুলি কোৱা হয় ট্রেডিং কেতিয়াও জুয়া নহয় ট্রেডিং এটা বিজনেস হয়